মাংস আৰু পচলা জলকীয়া দিয়া ভাজি এখন বনাব লৈছোঁ। ইয়াতে ঘৰলীয়া কুটা হাঁহ মাংস, আদা ৰচুন পিঁয়াজ জলকীয়া মিশ্ৰণ, নিমখ হালধি পিঁয়াজ, সৰু গুটি আলু দুফাল দুফালকৈ লৈছোঁ, বাকলি চাকলি লৈছোঁ। তাৰপৰা এইটো হ'ল কলপচলা, কুটা কলপচলাখিনি এতিয়া অলপ নিমখ দি অকণমান মোহাৰি অলপ পানীটো পেলাই দিব লাগিব। তেতিয়া সেই হাঁহ মাংস কলপচলাখিনি পিচি কোমল কৰি পানীটো এনেকৈ চেপি ল'লোঁ। কলপচলাখিনি এনেকৈ চেপি ল'লোঁ। এতিয়া গৰম তেলত পিঁয়াজখিনি ঢালিলোঁ। পিঁয়াজখিনি গৰম কৰি তেলত পিঁয়াজ দিলোঁ। কুটা হাঁহৰ মাংসখিনি নিমখ দিয়া আলু তাৰপিছতে কলপচলাখিনি দিলোঁ। আলু আৰু কুটা হাঁহৰ মাংসখিনি এনেকৈ মিশ্ৰণ কৰি লৰালোঁ। আধা ঘণ্টাৰ পিছত ঢাকনিখন লাগিছোঁ। সুন্দৰকৈ সিজিলে, মাংসখিনি সুন্দৰকৈ সিজিলে, পচলাখিনি সুন্দৰকৈ সিজিছে, কাৰণে বন্ধুসকল, ৰেচিপিটো কেনে হ'ল জনাব। ভাল লাগিলে লাইক কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।